ট্ৰেইনৰ খিৰিকীৰে বাহিৰলৈ চাই থকা এজন ২৪ বছৰীয়া ল'ৰাই চিঞৰি উঠিল, দেউতা চাওক, গছবোৰ পিছলৈ গৈ আছে। দেউতাকে হাঁহিলে আৰু ওচৰতে বহি থকা এহাল যুৱক যুৱতীয়ে ২৪ বছৰীয়া ল'ৰাজনৰ শিশুসুলভ আচৰণটো কৰুণাৰে চালে। খন্তেক পাছতে ল'ৰাজনে আকৌ চিঞৰি উঠিল, দেউতা চাওক, আমাৰ লগতে ডাৱৰবোৰেও দৌৰিছে। যুৱক যুৱতীহালে ৰ'ব নোৱাৰি দেউতাকক ক'লে, আপুনি ল'ৰাটোক ভাল ডাক্তৰৰ ওচৰলৈ লৈ নাযায় কিয়? দেউতাকে হাঁহি এটা মাৰি ক'লে, আমি এইমাত্ৰ হস্পিটেলৰ পৰা আহি আছো। মোৰ ল'ৰাটো জন্মৰ পৰাই অন্ধ আছিল। আজিহে এই পৃথিৱীখনক সি চকুৰে দেখা পালে। প্ৰতিজন ব্যক্তিৰ আঁৰত এনে বহু কাহিনী আছে। মানুহক সঁচাকৈ চিনি পোৱাৰ আগতে বিচাৰ নকৰিব। সত্যই আপোনাক আচৰিত কৰি তুলিব। ট্ৰেইনৰ খিৰিকীৰে বাহিৰলৈ চাই থকা এজন ২৪ বছৰীয়া ল'ৰাই চিঞৰি উঠিল, দেউতা চাওক, গছবোৰ পিছলৈ গৈ আছে। দেউতাকে হাঁহিলে আৰু ওচৰতে বহি থকা এহাল যুৱক যুৱতীয়ে ২৪ বছৰীয়া ল'ৰাজনৰ শিশুসুলভ আচৰণটো কৰুণাৰে চালে। খন্তেক পাছতে ল'ৰাজনে আকৌ চিঞৰি উঠিল, দেউতা চাওক, আমাৰ লগতে ডাৱৰবোৰেও দৌৰিছে। যুৱক যুৱতীহালে ৰ'ব নোৱাৰি দেউতাকক ক'লে, আপুনি ল'ৰাটোক ভাল ডাক্তৰৰ ওচৰলৈ লৈ নাযায় কিয়? দেউতাকে হাঁহি এটা মাৰি ক'লে, আমি এইমাত্ৰ হস্পিটেলৰ পৰা আহি আছো। মোৰ ল'ৰাটো জন্মৰ পৰাই অন্ধ আছিল। আজিহে এই পৃথিৱীখনক সি চকুৰে দেখা পালে। প্ৰতিজন ব্যক্তিৰ আঁৰত এনে বহু কাহিনী আছে। মানুহক সঁচাকৈ চিনি পোৱাৰ আগতে বিচাৰ নকৰিব। সত্যই আপোনাক আচৰিত কৰি তুলিব।